আমাৰ কাৰ্বি আংলঙৰ জ্যেষ্ঠ নেতাসকলৰ লগত মই অসম মেঘালয় সীমান্তৰ অঞ্চলত আহিছোঁ, য'ত কিছুদিন আগত আমাৰ অসমৰ এজন খেতিয়ক, কাৰ্বি খেতিয়ক অৰৱেল টিমুং ডাঙৰীয়াৰ ওপৰত সীমা পাৰৰ পৰা মানুহখিনি আহি খুব বেয়াভাৱে আক্ৰমণ কৰাৰ কাৰণে তেখেতৰ মৃত্যু হ'ল। তেওঁলোকৰ পৰিয়ালৰ খবৰ ল'বলৈ আহিছোঁ আৰু আমাৰ লগত আমাৰ জ্যেষ্ঠ নেতাসকলো আহিছে। আমাৰ এলিছ বাইদেউ, জগত ইংতি ডাঙৰীয়া, জয়ৰাম এংলেং ডাঙৰীয়া, আমাৰ স্থানীয় অগষ্টিন এংকি ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধায়ক ডক্টৰ মানসিং ৰংপি ডাঙৰীয়া, এলিছ ইংটিপি বাইদেউ, অশোক তেৰণ ডাঙৰীয়া, গোটেইখিনি, জগত ইংতি ডাঙৰীয়া, হেমসিং কিশোৰ ডাঙৰীয়া, গোটেইখিনি আমি একেলগে ইয়াত আহিছোঁ। আমি যথেষ্ট দুখিত যে এনেকুৱা এটা দুৰ্ঘটনাত আমাৰ এজন মানুহক নিজৰ প্ৰাণ হেৰুৱাবলৈ হ'ল আৰু বহুতখিনি মানুহ আঘাত হ'ল। আৰু এই অঞ্চলত মানুহে কি কি বিচাৰে এইখিনিও আমি জানিবলৈ এটা বুজ ল'লোঁ। বহুত দূৰ এটা আহিবলৈ বহুত সময় লাগিল, ৰাস্তা সকলোৱে জানে। আমি প্ৰায় 3 ঘণ্টা আমি গাড়ীত বহি বহি ইয়াত আহিবলগীয়া হৈছে, কিন্তু আমাৰ কাৰণে ইয়াত অহাটো খুব প্ৰয়োজনীয় যে এই অঞ্চলৰ মানুহবোৰ নিজকে এই দুখৰ সময়ত অকলশৰীয়া ভাবিব নালাগে, বিপদৰ সময়ত অকলশৰীয়া ভাবিব নালাগে যে তেখেতৰ লগত কোনো নাই। আমাৰ ক্ষমতা নাই, কিন্তু বিৰোধী দল হিচাপে ৰাইজৰ লগত সম্পৰ্ক থকা বাবে আমাৰ এই কৰ্তব্য যে দুখৰ সময়ত আমি এই অসম মেঘালয় দূৰ দূৰণি সীমান্তৰ অঞ্চলত প্ৰায় 3-4 ঘণ্টা আমি গাড়ীত বহি আমি ইয়াত আহিছোঁ, মানুহক সান্তনা দিবলৈ আহিছোঁ, মানুহৰ সমস্যাবোৰ জানিবলৈ আহিছোঁ আৰু পৰৱৰ্তী সময়ত তেখেতৰ লগত আলোচনা কৰি কি কৰাটো ভাল হ'ব আমি সেইখিনিও জানিম। আৰু য'ত উপযুক্ত মঞ্চ, বিধানসভাই হওক বা সদন হওক, আমাৰ এই বদৰ অঞ্চলৰ সমস্যাবোৰ উপযুক্ত মঞ্চত আমাৰ কংগ্ৰেছ দলে উত্থাপন কৰিব। মই আজি ইয়াত মই নকওঁ, ইয়াৰ পিছত আমাৰ প্ৰেছ মিট আছে, তাত গোটেইখিনি আমি সামূহিকভাৱে ক'ম। আজি মাত্ৰ প্ৰয়াত অবীৰ অৰৱেল টিমুং ডাঙৰীয়াৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিবলৈ, তেওঁলোকৰ পৰিয়ালবৰ্গৰ খবৰ ল'বলৈ, আৰু পৰিয়ালে এটা ডাঙৰ পৰ্ট্ৰেট বিচাৰিছিলে নিজৰ স্বামীক মনত ৰাখিবলৈ। আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা এটা বিশাল পৰ্ট্ৰেট, লগতে ৰুমত এটা চুকত ৰাখিবলৈ এটা সৰু পৰ্ট্ৰেট আমি আগবঢ়াই দিছোঁ, আৰু আমাৰ ফালৰ পৰা কিছু আৰ্থিক সহায় কৰিবলৈ আমি চেষ্টা কৰিম। আৰু এই অঞ্চলত বহুতখিনি কৰিবলগীয়া আছে। আজি মই একো ৰাজনৈতিক কথা ইয়াত নকওঁ, তেওঁ মৃতকৰ ঘৰৰ সন্মুখত মাত্ৰ তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছোঁ।